Hello guys, welcome to my YouTube channel. আজি first time মোৰ চেনেলত আনবক্সিং ভিডিও আনিছো আপোনালোকৰ বাবে Nikonৰ 105.4 সো আজি actually বহুত দিন আগতে মই এটো অৰ্ডাৰ কৰিছিলো যোৱাকালি আহি পাইছে সো আপোনালোকক আজি আনবক্সিং কৰি দেখুৱাম actually যোৱাকালি ৰাতে অলপ চাইছো কিন্তু আপোনালোকক ফাৰ্ষ্টৰ পৰা আপোনালোকক আনবক্সিং কৰি দেখুৱাম আপোনালোকে চাওক আৰু ভিডিওটো কেনেকুৱা পায় কমেন্ট কৰি জনাব সো বলক ভিডিওটো আৰম্ভ কৰো কাটিং টো আৰু লগতে এটো এটা অৰ্ডাৰ দিছিলো আপোনাৰ ডিজিটেকৰ MCUV ফিল্টাৰ এখন তো এখন দেখাই দি আছো UV ফিল্টাৰ ডিগাৰৰ পিছত নেক্সট আহিছে এটো এটা বক্স এটো খুলি চাও কি আছে ভিতৰত ওকে লেন্স হুড হয় এটো লেন্স হুড তো ডাঙৰে কোৱালিটি ভাল বাকি এটো ৰাখি থৈ দিও এতিয়া আৰু নেক্সট এটো সাইডত ৰাখি দিছো এটা থাকক নেক্সট আহিছে এটো পাউচ লেন্স yes লেন্স কভাৰ হয় এই থাকক বাৰু একো নাই এটো সাইডত থাকক নেক্সট এইবিলাক কিতাপ চিটাবিলাক নালাগে বাৰু যি আছে এটো সাইডত থাকক নেক্সট আছে এটো কি আছে এটো দেখো নাই এটো জাস্ট সেফটি কাৰণে দিছিলে yes মেইন বস্তু এতিয়া ওলাব আৰু actually বহুত এক্সাইটেড হয় বহুত দিনৰ সপোন আছিল ইয়া ওয়াও মেইন এটোৱে মেইন বস্তু ওয়েটটো বহুত হয় actually মোৰ 70/200 কে অলপ বেছি যেনে লাগি আছে মই actually 10 days মান আগত মই অৰ্ডাৰ কৰিছিলো আৰু যোৱাকালি ৰাতি আহি পাইছে okay nice wow তো এখানে মেইন লেন্স নিকনৰ 105/1.4 মোৰ actually ড্ৰিম লেন্স হয় এখন 10 days মান আগত মই এখন অৰ্ডাৰ দিছিলো আৰু যোৱাকালি ৰাতি আহি পাইছে চাই ভালো লাগিছে মোৰ বহুত দিনৰ পৰা মই এটা প্ল্যানিং কৰি আছিলো বহুত এক্সাইটেড হৈ আছো এইখন লেন্সেদি ফটোশুট কৰিব আৰু ফটোবোৰ মোৰ ইনষ্টাগ্ৰামত আপোনালোকে চেক আউট কৰিব পাৰিব আৰু মোৰ ইনষ্টাগ্ৰাম লিংকটো এটো ভিডিওৰ ডেসক্ৰিপচনত থাকিব ইনামুল ফটোগ্ৰাফি বুলি সো আপোনালোকে যোনে মোৰ ইনষ্টাগ্ৰামটো ফলো কৰা নাই আপোনালোকে ফলো কৰি লব আৰু লগতে যোনে যোনে নতুন আহিছে মোৰ ইউটিউব চেনেলত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফটোবোৰ কেনেকুৱা পায় ইনষ্টাগ্ৰামৰ যোনবোৰ ফটো মই আপলোড কৰিম ফটোবোৰ কেনেকুৱা পায় এখন লেন্সেদি ক্লিক কৰা আপোনালোকে কমেন্ট কৰি জনাব আৰু লগতে এইটো মাহৰ 22 তাৰিখৰ ভিতৰত আমি লাডাখ গৈ আছো বাইক ট্ৰিপত ডাইৰেক্ট গুৱাহাটী টু লাডাখ সো আপোনালোকে সেই লাডাখৰ গোটেই ভিউ এইটো চেনেলত আপলোড কৰিম ব্লগবোৰ আপোনালোকে সাপোৰ্ট কৰিব আৰু আগলৈ যাতে আৰু ভাল ভাল ভিডিও দিব পাৰো তাৰ কাৰণে আপোনালোকৰ সাপোৰ্ট বহুত ইম্পৰ্টেন্ট হয় সো আপোনালোকে সাপোৰ্ট কৰিব আৰু বাৰবাৰ ৰিকুৱেষ্ট কৰি আছো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পাইছে ইউটিউব চেনেলৰ ফাৰ্স্ট টাইম মোৰ আনবক্সিং ভিডিও দিছো যেহেতু মোৰ এটো ড্ৰিম লেন্স আছিল সো ভাবিলো এটো আনবক্সিং কৰি আপোনালোককো জনাই দিও সো ইখিনি আছিল আজিৰ ভিডিও আৰু আপোনালোকে আজিৰ ভিডিওটো যদি চাই ভাল পাইছে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব নাপাহৰিব আৰু আগলৈ আপোনালোকে মোক সাপোৰ্ট কৰি যাব এনেকে তো জিয়ানক এটোৰ কোৱালিটি কেনেকুৱা পায় হেতুহে চাব বাকি আছে আৰু পুৰা এক্সাইটেড হৈ আছো ফটোশুটৰ কাৰণে প্ল্যানিং কৰি আছো ফটোশুটৰ আৰু লাডাখৰ ফটোশুটো চাব পাৰিব আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰি লব মোক সো এইখিনি আছিল আৰু আজিলে ভিডিওটো হেক কৰো আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব নাপাহৰিব থ্যাংক ইউ অল এণ্ড এনেকে সাপোৰ্ট কৰি যাব বাই বাই এণ্ড টেক কেয়াৰ